Hi friends, আজি আপোনালোকলৈ লৈ আহিছোঁ এক বিশেষ টিপছ যাৰ সহায়ত আপোনালোকৰ মোবাইলটো অধিক ফাষ্ট কৰি তুলিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। মই আছোঁ আপোনালোকৰ সৈতে সমুদ্ৰ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পঢ়ুৱা অল ফান। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে ওচৰত থকা ঘণ্টাটি বজাই দিব যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপুনি পোনপ্ৰথমে পায়। তো ব'লক ভিডিঅ'লৈ। পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইলৰ মেনুখন অন কৰক। টিঙত যোৱাৰ পিছত আপোনাৰ মোবাইলত এনেদৰে ইণ্টাৰফেচ দেখুৱাব। তাৰপিছত আপুনি তলৰ ফালে গৈ থাকক। তলৰ ফালে যি দেখিছে আপোনালোকে এইটো এবাউট ফোনত ক্লিক কৰি দিয়ক। তাৰপিছত এনেদৰে ইণ্টাৰফেচ দেখুৱাব। তাৰপিছত আপুনি তলৰ ফালে গৈ থাকক। তাৰপিছত আপোনালোকে শেষৰ লাইনত যিটো দেখিছে বিল্ডাৰ নাম্বাৰ, তাতে আপোনালোকে 2-3 বাৰ ক্লিক কৰি দিয়ক। তো হৈ গৈছে এতিয়া। ইয়াৰ পিছত আপুনি বেক তাৰপিছত আপোনাৰ ইণ্টাৰফেচ এনেদৰে দেখুৱাব। ইয়াত যে দেখিছে আপোনালোকে শেষৰ ফালৰ পৰা 2 নম্বৰত থাকে ডেভেলপাৰ অপশ্যন, তাত ক্লিক কৰি দিয়ক। তাৰপিছত ইণ্টাৰফেচ এনেদৰে দেখুৱাব। তাৰপিছত আপুনি তলৰ ফালে গৈ থাকক। এনেদৰে তলৰ ফালে যোৱাৰ পিছত আপোনালোকে এনেদৰে পাব উইণ্ড' এনিমেশ্যন স্কেল, ট্ৰেন্সিশ্যন এনিমেশ্যন স্কেল এনেদৰে পাব। তাত উইণ্ড' এনিমেশ্যন স্কেলত ক্লিক কৰি দিয়ক। আপোনালোকে ওপৰলৈ দেখিছে এনিমেশ্যন স্কেল 0.5x, তাত ক্লিক কৰি দিয়ক। তাৰপিছত তলত থকা ট্ৰেন্সিশ্যন এনিমেশ্যন স্কেলত ক্লিক কৰি দিয়ক। ইয়াতো ঠিক তেনেদৰে 0.5x ক্লিক কৰি দিয়ক। তাৰপিছত এনিমেটৰ ডিউৰেশ্যন স্কেলত ক্লিক কৰি দিয়ক। ঠিক তেনেদৰে এনিমেশ্যন স্কেল 0.5x ক্লিক কৰি দিয়ক। তাৰপিছত দেখিব আপোনাৰ মোবাইল ফাষ্টতকৈ ফাষ্ট হৈ গৈছে। আৰু ইয়াত বহুতো ছিষ্টেম আছে যিবোৰ মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে প্লিজ লাইক কৰিব, আৰু যদি কিবা ক'বলগীয়া আছে কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকন বটনটি দবাই দিব যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পায়। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল। থেংক ইউ। শুনিছো